অনুশীলনী 4.1 ৰ কোৱেশ্চন দুটামান কৰি দিছো। 1 নম্বৰ কোৱেশ্চনটো দিছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। অনুশীলনী 4.1 কোৱেশ্চন নম্বৰ 1 তাৰ ফাৰ্স্ট দিছে x plus 1 square equal 2 into x minus 3 এটো দ্বিঘাত সমীকৰণ হয় না নহয় আমি ক'ব লাগে। এতিয়া ফাৰ্স্টত কি আছে এটো x plus 1 স্কয়াৰ আছে গতিকে ইয়াক কি কৰিম a plus b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিম তেতিয়া কি হৈ যাব x square plus 2 into x into 1 হলে কি হ'ব 2x plus 1 square means কি 1 equal 2x minus 2 3 গুণ কিমান হয় 6 গোটেইখিনি বাহুতে লৈ আনো তেতিয়া এটা কি আছে 2x কেনসেল যাবগে থাকিলে কি x square plus 1 minus 6 to এফালে লৈ আহিলে কি হ'ব plus 6 equal 0 অৰ্থাৎ x square plus 7 equal 0 ইয়াত সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে এটো দ্বিঘাত সমীকৰণ হয় না নহয় এটো দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় নিশ্চয় বুজি পোৱা গ'ল নেক্সট 2 নম্বৰটো দিছে x square minus 2x equal minus 2 whole into 3 minus x x square minus 2x এফালে যদি আমি পূৰণ কৰি দিও 2 3 গুণ 6 minus plus minus minus 6 minus আছে plus 2 into x 2x গোটেইখিনি বাহুতে লৈ আনো কি হ'ব x square minus 2x plus 2x এফালে আহিলে minus 2x minus 6 এফালে আহিলে plus 6 equal 0 x square minus minus equal plus হৈ গ'ল কি হৈ যাব minus 4x plus 6 equal 0 এটো কি এটা দ্বিঘাত সমীকৰণ হয় না নহয় দ্বিঘাত সমীকৰণ হয় যেহেতু ইয়াৰ সৰ্বোচ্চ ঘাত কিমান হয় 2 গতিকে এটা দ্বিঘাত সমীকৰণ হয় এটো দ্বিঘাত সমীকৰণ হয় तीन नंबर কি দিছে x minus 2 into x plus 1 x minus 2 into x plus 1 is equal x minus 1 into x plus 3 ইয়াত এখানে ডাইরেক্ট পূরণ করলে কি হবে x into x x square minus 2 plus 1 that means minus 1 minus x 2 গুণ 2 minus 2 আৰু কি হ'ব x square plus 2x minus 3 x square cancel গল গোটেইখিনি বাহুতে লৈ আনো তেতিয়ালে কি হ'ব minus x minus 2x minus 2 plus 3 equal 0 এত কি হৈছে minus 3x plus 1 equal 0 এ দেখা গল x ৰ ওপৰত পাৱাৰ কিমান আছে অনলি 1 আছে গতিকে এটো কি ৰৈখিক সমীকৰণে হ'ল এটো দ্বিঘাত সমীকৰণ নহয় গতিকে ইয়াত লিখিব লাগিব দ্বিঘাত সমীকৰণ নহয় 4 নম্বৰ প্ৰশ্ন দিছে x - 3 into 2x plus 1 is equal x into x plus 5 এটা কোৱেশ্চন এটো দ্বিঘাত সমীকৰণ হয় না নহয় এটো সম্পূৰ্ণ পূৰণ কৰি দিও x into 2x কৰিলে কি হ'ব 2x স্কয়াৰ x into 1 কৰিলে কি হ'ব plus x minus a plus a minus হয় 3 into 2x কৰিলে কিমান হ'ব 6x 3 into 1 কৰিলে কিমান হ'ব 3 minus a plus a minus ঠিক আছে x into x কৰিলে কি হ'ব x square x into 5 means 5x এটা এই গোটেইখিনি বাহুতে লৈ আহো অৰ্থাৎ 2x square to ইয়াৰ ওচৰতে লৈ আহো x square minus x হৈ গল plus x minus 6x তেতিয়া কি হ'ব minus 5x এটো যদি এপ্লাই লৈ আহো তেতিয়া minus 5x হৈ যাব আৰু এটো আছে minus 3 equal 0 2x square minus x square তাৰ মানে only x square minus 5x minus 10x minus 3 equal 0 এ দেখা পালো যে x square অৰ্থাৎ পাৱাৰ কিমান আছে ইয়াত 2 আছে হাইয়েস্ট পাৱাৰ 2 গতিকে এটো দ্বিঘাত সমীকৰণ হয় ইয়াত লিখিব লাগিব দ্বিঘাত সমীকৰণ হয় সম্পূৰ্ণ বাক্য লিখি দিবা মই জাস্ট হয় বুলি লিখি দিছো দ্বিঘাত সমীকৰণ হয়
নেক্সট কুৱেশ্যন নম্বৰ 5 দিছে 2x minus 1 whole into x minus 3 is equal x plus 5 x minus 1 x plus 5 whole into x minus 1 এটা আমি দুইফালে পূৰণ কৰিব লাগিব এটো ইয়াত পূৰণ কৰি যাও কি হ'ব 2x square 2x into 3 minus 6x ইয়াত কি হৈ যাব minus x minus 1 plus 3 into 1 3 equal x into x square x into 1 minus x 5 into x plus 5x 5 into 1 minus 5 আগৰ নিচিনাকৈ এটো গোটেইখিনি বাওঁতে লৈ আহো minus x কটাওতে গ'লগে 2x square minus x square minus 6x এটা এফালে minus 5x plus 3 plus 5 minus 5 টো এফালে হলে plus 5 ইয়াত কি হৈ গ'ল x square minus 11x plus 8 equal 0 ইয়াত কি পোৱা গ'ল হাইয়েষ্ট পাৱাৰ 2 গতিকে এটো এটা দ্বিঘাত সমীকৰণ হয় এটো দ্বিঘাত সমীকৰণ হয় x square plus 3x plus 1 is equal x minus 2 whole square. এটা একেবাৰে থাকিবল দিয়া x square plus 3x plus 1 is equal এটো যদি আমি a minus b whole square ফৰ্মুলাত ভাঙি দিও তেতিয়ালে কি হ'ব x square minus 2 into x into 2 অৰ্থাৎ কি আহি যাব 4x plus 2 square means 4 x square cancel গল এটা কি হ'ব গোটেইখিনি বাওঁতে লৈ হোক 3x plus 4x plus 1 minus 4 equal 0 3 plus 4 কিমান হ'ব 7x plus 1 minus 4 that means minus 3 equal 0 या দেখা পোৱা গল যে x ৰ ওপৰত কি আছে জাস্ট 1 আছে গতি এটো দ্বিঘাত সমীকৰণ নহয় ইয়াত লিখিব লাগিব দ্বিঘাত সমীকৰণ নহয় next question number 7 দিছে x plus 2 whole cube is equal to 2x whole into x square minus 1 ইয়াক যদি আমি a plus b whole cube ৰ ফৰ্মুলাত ভাঙি দিও তেতিয়ালে কি হ'ব x cube plus 3 into x square into 2 অর্থাৎ কি হবে 3 দুগুণ 6 6x square plus 3 into x into 2 square that means 4 into 3 মানে যাব 12x plus 2 cube মানে হৈছে 8 equal এটা আমি পূৰণ কৰি 2x into x square করলে হ'ব 2x cube minus 2x into 1 2x গোটেইখিনি বাওঁতে লৈ হয় তেতিয়ালে কি হ'ব x cube minus 2x cube plus 6x square plus 12x minus 2x ahile efale plus 2x plus 8 equal 0 x cube minus 2x cube totally ki minus x cube x square kole eta ase 6x square x loka duta ase etu ki hoy jabo plus 14x plus 8 equal 0 et ki dekha goise je cube আছে হাইয়েষ্ট পাৱাৰ 3 গতিকে এটো দ্বিঘাত সমীকৰণ নহয় এটো ত্ৰিঘাত সমীকৰণ হৈ যাব এটো দ্বিঘাত সমীকৰণ নহয় প্লাস এটা কোৱেশ্চন আছে 8 নম্বৰ কি দিছে x cube minus 4x square x cube minus 4x square minus x plus 1 equal x minus 2 whole cube x minus 2 whole cube left hand side যেনেকৈ আছে তেনেকৈ থাকিবল দিয়া x cube minus 4x square minus x plus 1 equal x minus 2 whole cube a minus b whole cube ৰ ফৰ্মুলাত ভাঙি দিও তেতিয়ালে কি হ'ব x cube minus 3 into x square into 2 তেতিয়ালে কি হ'ব 6x square plus 3 into x into 2 square মানে কি মানে হৈ যাব 12
এক্স মাইনাছ 8 2 কিউব মানে হৈছে 8 এক্স কিউব কেঞ্চেল গ'ল এটা থাকিলে কি মাইনাছ 4x স্কুৱাৰ এইটো এফালে আহি গ'লে কি হৈ যাব প্লাছ এইটো মাইনাছত আছিলে প্লাছ 6x স্কুৱাৰ তাৰপিছত মাইনাছ এক্স 12x এফালে আহি গ'লে কি হ'ব মাইনাছ 12x প্লাছ 1 প্লাছ 8 ইকুৱেল 0 এইটো তাত কি হৈ যাব মাইনাছ প্লাছ মাইনাছ হৈ গ'লে 2x স্কুৱাৰ মাইনাছ 13x প্লাছ 9 ইকুৱেল 0 ইয়াত দেখা গ'ল যে হায়েষ্ট পাৱাৰ কি হয় 2 গতিকে এইটো দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয়